যেহেতু AIDFৰ বহুকেইগৰাকীক জয়পুৰলৈ ইতিমধ্যে নিয়া হৈছে আৰু এইটো যোৱা সময়ছোৱা আমি ভাৰতৰ দেশৰ ৰাজনীতিত দেখিছোঁ যে কেইবাখনো ৰাজ্যত বিজেপিৰ পৰাজয় হৈছে। চাবলৈ গ'লে তেনেকৈ 9খনমান ৰাজ্যত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে, বাকী ৰাজ্যবোৰত তেওঁলোকে পিছ যোৱাই দি চৰকাৰ গঠন কৰিছে। গতিকে তেওঁলোকৰ টকা পইচা নানান ধৰণৰ প্ৰলোভন এইবোৰ কৰি তেওঁলোকে কামবোৰ কৰি আছে। গতিকে অসমতো ৰাইজে যদিও আজি মহাজোঁটৰ চৰকাৰ খাটাং হৈছে বা হ'ব নিশ্চিত হৈছে, তথাপিও মানুহৰ মনত সন্দেহ এইটোৱে আছে যে তেওঁলোকে বিধায়ক কিনিব। এইবোৰ কথা খুব চৰ্চাৰ মাজত আছে, সংবাদ মাধ্যমতো ওলাইছে, একাংশ সংবাদ মাধ্যমত। গতিকে বিজেপিৰ যিটো নীতি, বিজেপিয়ে যি ধৰণৰ কাম কৰে, ক্ষমতা দখলৰ কাৰণে তেওঁলোকে যিটো পৰ্যায়লৈ যায়, যিটো নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হয়, তাৰে পৰিপ্ৰেক্ষিতত ৰাইজে ভাল পাইছে যে খুব কোৱা হৈছিলে যে AIDFৰ ইমানজন আহিব, কংগ্ৰেছৰ ইমানজন আহিব, এই ধৰণৰ আলোচনাবোৰ খুব আপোনালোকে শুনিবলৈ পাইছে। গতিকে এই পটভূমিত AIDFে তেওঁলোকৰ বিধায়কসকলক বাহিৰলৈ লৈ গৈ, কাৰণ এইটো নতুন কথা নহয়, দেখা গৈছে, সেইবিলাকে ৰাইজক হতাশ কৰিছে। কাৰণ পিছদুৱাৰেদি চৰকাৰ গঠন কৰাটো এতিয়া নিয়মত পৰিণত হৈছে আৰু নেতাবিলাক বিক্ৰী গৈছে, এইটো বাস্তৱ সত্য। গতিকে এই পটভূমিত কোনোবাই এটা দলৰ নেতৃত্বই যদি ভাবে যে আমি এই মুহূৰ্তত, কাৰণ ইয়াৰ বিজেপিৰ ডাঙৰ ডাঙৰ নেতাই তেওঁলোকৰ যিবিলাক ষ্ট্ৰেটেজিষ্ট, তেওঁলোকে ইতিমধ্যে নিৰ্দলীয় প্ৰাৰ্থীৰ লগত যোগাযোগ কৰিছে। মই নিজেই জানো ব্যক্তিগতভাৱে, কথা পাতিছে, কাৰোবাক মন্ত্ৰিত্ব অফাৰ দিছে, কাৰোবাক টকা পইচাৰ কথাটোতো আছেই তেওঁলোকৰ, অলপ পইচাৰ কথা নহয়, তেওঁলোকৰ ঢেৰ পইচা। এই পটভূমিত এটা কৌশল হিচাপে যদি কোনোবাই ইয়াৰ পৰা আঁতৰাই লৈ গুচি গৈছে, সেইটো মই ভাবোঁ এটা ভাল পদক্ষেপ। আপোনালোকৰো কেইবাগৰাকীও আছে লৈ যাব নি? আমাৰ দুগৰাকী, আমাৰ বোকাখাতত আৰু এজন দিছপুৰত, দুজন। আৰু মই আপোনালোকক আজি কৈ যাওঁ যে আমাক যদি আমাৰ প্ৰাৰ্থী দুগৰাকীক যদি 50 কোটিকৈও দিয়ে, তেতিয়া অন্ততঃ তেওঁলোক বিক্ৰী নাযায়, এইটো মই কওঁ। কংগ্ৰেছেও তেনেকুৱা কিবা কুচকাৱাজ চলাইছে? নাই, এইটো মই বৰকৈ নাজানো, তেওঁলোকৰ দুই একক শুনা গৈছে, মই লগো পোৱা নাই ডাঙৰ নেতাসকলক, কিন্তু শুনিছোঁ যে তেওঁলোকেও তেনেকুৱা পৰিকল্পনা কৰিছে। BPFে মাতি দিয়া বুলি আজি ওলাইছে সংবাদ মাধ্যমত, যে হাগ্ৰামৰ মহিলাই তেওঁ প্ৰাৰ্থীসকলক কোকৰাঝাৰলৈ মাতি নিছে। বিজেপি 100+ দাবী কৰি আছে, এতিয়া মেজিক নাম্বাৰ 64, এই 64 কি বিজেপি আউট লাগিছে নেকি? বিজেপি আউট লাগিছে আৰু, কাৰণ তেওঁলোকৰ কথা বতৰাতে এইবিলাক উল্টা পুল্টা হৈছে। 101ৰ পৰা নামি আহিছে, ভিতৰুৱাকৈ তেওঁলোকে কিছুমান অংক কৰিছে। আৰু তেওঁলোকে যিধৰণে ষড়যন্ত্ৰ কৰিছে, যিধৰণে নিৰ্দলীয় প্ৰাৰ্থীসকলৰ যোগাযোগ কৰিছে, বিভিন্ন দলৰ ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ যিবোৰ প্ৰস্তাৱ আগবঢ়াইছে, সেই কথাই স্পষ্ট কৰি দিছে যে তেওঁলোক নিজেই নিশ্চিত নহয় যে তেওঁলোকে চৰকাৰ গঠন কৰিব।